हेलो एवरीवन आपनलोকৰ খবৰ নিশ্চয় ভাল তো আমাৰ ইমান ভাল নহয় ঘৰৰ সবৰে বেমাৰ হৈ আছে তো গাখীৰখিনি আজি ফাটি থাকিল হেতু কাৰণে মায়ে ক'লে পনীৰে বনোৱা হেতু কাৰণে বাৰীৰ পৰা নেমু চিঙি আনি গাখীৰখিনি পনীৰ বনাই লম তো আপোনালোকে এনেকৈ বনাব পাৰে যদি গাখীৰ ফাটি যায় পটকি কেতিয়াবা হৈ যায় ন গৰমৰ দিনত ফাটি থাকিব পাৰে তো তেতিয়া এনেকৈ বনাই ল'ব পাৰে মই বাৰীৰ পৰা নেমু এটা চিঙি আনি দি দিছোঁ নেমুখিনি চিপি নেমুটো ৰস ইমান হোৱা নাই কাৰণ এতিয়াহে হ'ব ধৰিছে চাব পাৰে এইখিনি এক্সট্ৰা হয় পানীখিনি ওলাই গৈছে তো এইখিনি মই এতিয়া সানি লম এখন পাতল কাপোৰত এইখিনি মই সানি ওলাই লম অলপ ঠাণ্ডা পানী দি কেনে এইখিনি মই চিপি তাৰ পনীৰৰ পৰা পানীখিনি এক্সট্ৰা কৰি ওলাই লম মোৰ মাতটো ইগনোৰ কৰিব কাৰণ মাতটো ভাঙি আছে সৰ্দি লাগিছে এনেকৈ চিপি লোৱাৰ পিছত অলপমান পানী থাকি যাব পাৰে তো মই এনেকৈ চিপি দি দিছোঁ মোহাৰি দিছোঁ যাতে যিমানখিনি পানী থাকে এক্সট্ৰা সেইখিনি ওলাই আহে মই এনেকৈ চালোঁ যে নোলাই আৰু পানী তেতিয়া মই কাটি এক্সট্ৰা কৰি ওলাব পাৰিম পনীৰখিনি এনেকুৱা হৈছে কাৰণ মই নেমুখিনি চিপি এক্সট্ৰাকৈ দিব লাগিছে তাতে দিছোঁ কাৰণে নেমুৰ আঁচবিলাক থাকি গৈছে তো ভিডিঅ'টো চাই কেনে পালে জনাব